আৰু এইখনে হ'ল আমাৰ অসমৰ হাৰ্ট অফ দ্য চিটি ভাগৰ একদম ক্ৰাছ বাইকখন বাইক খোৱা হ'লে মজা লাগিলে হ'লে চলাই কৰ্ণাৰ লৈ গৈ লওঁ একেবাৰে ৰুমত গাইজ ছুপাৰ বাইক দেখি গ'লোঁ বে হেল্ল' ভিউৱাৰ্ছ এণ্ড গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই ভিজিট আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ধামাকাটাৰ ভিডিঅ' লৈ আৰু আশা কৰিছোঁ সকলো ভালে আছে আৰু আগৰ ক্লিপটোত সৰুকৈ দেখাইছিলোঁ গম পালে আমি গুৱাহাটীলৈ কেনেকৈ আহিলোঁ মানে অকণমান দেখাইছিলোঁ বাছত গোটেই জাৰ্ণিটো দেখাব নোৱাৰিলোঁ আপোনালোকক আৰু অলপ অসুবিধা হোৱাৰ কাৰণে কিন্তু এতিয়া ভালকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু কণ্টিনিউ কৰিছোঁ আৰু এইফালে চব একদম আল্টিমেট ভিউ এটা দেখাম আপোনালোকৰ ভিউটো চাই লওক গাইজ এইফালে চোৱা না গুৱাহাটীৰ ভিউ কি আল্টিমেট এইফালে চোৱা একদম কি মজা লাগিছে ভিউটো একদম পূৰা ওখ ওখ অট্টালিকা কি আল্টিমেট ভিউ দেখিছাই নহয় আৰু এতিয়া আছোঁ আমি শংকুৰাজ দাৰ ৰুমত মানে ফ্লেটৰ এপাৰ্টমেণ্টত আৰু এতিয়া ৰেচৰ কাৰণে যাবলৈ ৰেডি হৈছোঁ মানে 10:30মান বজাত পোৱাকৈ যাবলৈ কৈছোঁ এতিয়া গা পা ধুই মেলি ৰেডি ব্ৰেকফাষ্ট কৰিলোঁ ধুনীয়াকৈ অলপ ৰেষ্ট লৈ ল'লোঁ মানে কালি ৰাতিটো ইমান হোৱাই নহ'ল ভালকৈ বাছত মানে যদিও টোপনি আহে মানে ইমান ভালকৈ 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে সাৰ পাই যাওঁ ভালকৈ হোৱা নহ'ল অলপ শুইও ল'লোঁ চবেই ওলাই আছে এতিয়া আৰু একচুৱেলি ৰেচটো হ'ব নাৰেংগীত আৰু ইয়াৰ পৰা যেনেও আধা ঘণ্টামান লাগিব নাৰেংগী পাবলৈ সেইটো কাৰণে অকণমান সোনকালে ওলাই যাওঁ আৰু তাত কি বা প্ৰচেছ হয় কি নহয় আপোনালোকক ভালকৈ দেখাম ওলাই লওঁ ইহঁতে ওলাই লওক ওলাই মেলি ৰেডি হৈ লওক তাৰপৰা একেবাৰে তলত গৈ পেলাই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু যদি মোৰ চেনেলত আপোনালোক নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব আমাৰ জুগুনি ৰেডি পূৰা ৰেচৰ কাৰণে এইফালে আমাৰ শংকৰাজ দা পূৰা ৰেডি এইফালে এজন এনেই চিয়াৰ লিডাৰ ফোন নাই কৰা যে কি এই আহি গ'ল তলত 8th ফ্ল'ৰ ইমান জল্দি পাই গ'ল আৰু এইটো হ'ল আমাৰ এপাৰ্টমেণ্ট একদম এইটো ওপৰত 8 নম্বৰ ফ্ল'ৰত আমাৰ ৰুম শংকৰাজ দা পূৰা গেট আপত ৰেডি পল্লৱদা আৰু এতিয়া গৈ আছোঁ চবেই একদম গ্ৰাউণ্ডৰ তাত গৈ পেলাই গম পাম কেনেকুৱা হ'ব কিমান পাৰ্টিচিপেট হ'ব এইটো এতিয়ালৈকে একো ক'ব পৰা নাই ক'ৰ পৰা আহিব আৰু এইফালে এইটো বেটেৰী স্কুটি 450X আৰু ইয়াত তৰহ কি গাড়ী আছে মানে একদম অডি লেম্বৰগিনি এই মাৰ্চিডিজো দেখি পালোঁ এই লাকেই ভাল এয়া চব দেখিলে মাৰ্চিডিজ গৈছে এতিয়া চব দামী দামী গাড়ী আৰু বাইকো দেখিলোঁ দুখনমান একদম জেট 900 হাৰ্লি ডেভিডছন এতিয়া ওলাই গ'ল অথনি অহা টাইমত আছিলে বাইকখন আৰু এতিয়া উবেৰৰ কাৰণে ৰৈ আছোঁ উবেৰখন আহিব তাৰপৰা আমি যাম চব ধুনীয়াকৈ এতিয়া তাতে গৈ গম পাম আৰু ৰেচটো কেনেকুৱা কি হৈছে ইমান দূৰৰ পৰা আহিছোঁ চাবলৈ তো এক্সাইটেড হৈ আছোঁ তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰিব তেতিয়া গম পাব আৰু খেলটো আৰু এতিয়া এইফালে গাইজ গৈ আছোঁ ৰেপিডত আৰু জীৱনত প্ৰথমবাৰ ৰেপিডত উঠি আহি পালোহি মই গণেশগুৰি ফ্লাইঅভাৰ এইফালে চাওক এইখন হ'ল গণেশগুৰি ফ্লাইঅভাৰ আৰু এতিয়া আমি এইফালে লেফ্ট টাৰ্ণ লৈ পেলাই আগত গৈ পাম নাৰেংগী ব'লক এতিয়া গৈ থাকোঁ ৰেপিডই যেনি নি থাকোঁ আৰু ফাইনেলি গাইজ যেতিয়া নাৰেংগী পাই গ'লোহি য'ত মানে আমাৰ আজি ৰেচ হ'ব স্পৰ্টটো সেই জেগাটো পাই গ'লো এতিয়া ব'লক তেন্তে ভিতৰলৈ সোমাই যাওঁ এইফালে আছে পূৰা ৰেচ হৈ আছে একদম ফটাফটি এতিয়া ষ্টাৰ্ট হ'ব মানে হোৱা নাই এতিয়া ব্ৰিফিং হৈ আছে কিবা তিনিচুকীয়াটো যেনেকৈ মানে দেখাইছিলে এইটো বেলুনটো বনাই থৈছিলে মানে আৰু ডাৰ্ট বাইকৰ চেলেঞ্জৰ তো ইয়াতো এনেকৈ বনাই থৈছে ধুনীয়াকৈ আৰু পূৰা একদম চব হিৰোৰ পূৰা এডভাৰটাইজমেণ্ট কৰিছে আৰু ধুনীয়াকৈ এইফালে ট্ৰায়েল হৈ আছে এতিয়া মানে একদম একেবাৰে হেৰি হোৱা নাই ষ্টাৰ্ট হোৱা নাই এইফালে পাৰ্টিচিপেটখিনি আছে আৰু এইফালে বাইক চোৱা না গাইজ এইফালে বাইকখন চোৱা না ভাই চাহাব একদম চেক্সি বাইক মজা লাগিছে আৰু এইফালে আছে একদম BMW আছে সেইফালে GS 310 চব একদম চালি আছিলে বাইক আছে পুৰা উৰাই দিছে গাইজ একদম চালিয়া এটা গৈছিলে খেলিবৰ কাৰণে তো আৰু ইয়াৰ পিছত এজনকৈ এনেকৈ খেলি থাকিব আৰু এইফালে চব পূৰা বস্তুবিলাক আছে জেগাখিনি আৰু পাৰ্টিচিপেট বহুত আহিছে মানে চব ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু এবাৰ চেলেঞ্জখিনি দেখাই দিছোঁ মই আপোনালোকক এই আপটো উৰুৱাব লাগিব নে কি পলতা সেইটো উৰুৱাব লাগিব
এডোখৰ উৰাব লাগিব আৰু সেইফালে সেইটো পাৰ কৰিব লাগিব। এইফালে একপাক মাৰি দেখাই দিয়ে, এইকেইটা অবষ্টিকেলকেইটা দেখাই দিয়ে। এইখিনি এনেকৈ পাৰ কৰিব লাগিব আৰু তাত গৈ পাব লাগিব। এতিয়া ট্ৰায়েল চলি আছে, মানে চেলেঞ্জটো হোৱা নাই আৰু অলপ পিছত হ'ব। এইফালে চব এইফালে পূৰা একদম ড্ৰোনত চেক কৰি আছে, মানে কিবা একো মানে গড়বড় হ'ব নোৱাৰি আৰু পূৰা চেক কৰি আছে মজাকৈ। আৰু বহুত খাতৰা আহিছে একদম। তাত তিনিচুকীয়াত কি, তিনিচুকীয়াততো একদম এনেই মানে নৰ্মেলি, ইয়াততো একদম প্ৰ'বিলাক আহিছে চব। আৰু এফালে চোৱা একদম গোপ্ৰত পূৰা শ্বৰ্ট ল'বলৈ ৰেডি হৈছে। এইফালে পূৰা কেমেৰামেন ৰেডি একদম পূৰা একদম শ্বৰ্ট ল'বৰ কাৰণে। এইফালে ই ড্ৰোন উৰাই আছে পূৰা চেক কৰি আছে, মানে কোনো মানে একো গেজু কৰিব নোৱাৰে। এইফালে চাব এতিয়া এইটো আৰু এটা আহিব পাৰ্টিচিপেট, উৰাব চাব এইটো কেনেকৈ। আৰু মানুহ চোৱা গাইজ, পূৰা মানুহ ভৰ্তি হৈ গৈছে এফালে। এতিয়া চবেই ট্ৰায়েল কৰি আছে, তো বেছিকৈ দেখাই নাথাকোঁ। আৰু তিনিচুকীয়াত যেনেকুৱা যিবিলাক এইবিলাক বনাইছিলে, তো সেইবিলাকেই দিছে ইয়াত, একেই হিৰ'ৰ হয়। একেবাৰে ৰেচতে দেখাম। আৰু এইফালে চব হিৰ' বাইকবিলাক, এক্সপালছ। তাততো GT বাইকত পাৰ্টিচিপেট কৰিছিলে, কিন্তু ইয়াত নহ'ব। ইয়াত চব মানে হিৰ' বাইকে হ'ব লাগিব, এক্সপালছে হ'ব লাগিব। আৰু ইয়াত অলপ এতিয়া ৰেষ্ট লৈ ন, ইমান গৰম মানে। আৰু এতিয়া গাইজ এইফালে ফাইনেল ৰাউণ্ড ষ্টাৰ্ট হৈ গ'ল। তো ব'লক তেনেহ'লে চাওঁ কোনে কেনেকৈ মাৰে আৰু কি লেটেষ্ট উৰুৱাইছে মানে এডোখৰ জাম্পটো। আমি যেনেকৈ লং জাম্প, হাই জাম্প মানে ভৰিয়ে জঁপিয়াওঁ, তেনেকৈ সিহঁতি বাইকত জঁপিয়াই মানে একদম ক'ব নালাগে, মুখৰ ভাষা নাই, কোনো এক্সপিৰিয়েঞ্চ মানে কি ক'ম, মানে অকল চাই আছোঁ মই এনেকৈ কৰি পেলাই। তো ব'লক আপোনালোকেও দেখাইছোঁ কেনেকৈ উৰাই, মানে কি ক'ম মানে আল্টিমেট। আৰু ফাৰ্ষ্ট টাইম আজি এনেকৈ দেখিছোঁ, মানে টিভিতে সদায় দেখি থাকোঁ ন বাইক উৰাই, মানে মটৰজিবি ৰেচবিলাকত দেখি আছোঁ। আজি ফাৰ্ষ্ট টাইম চকুত এনেকৈ দেখিছোঁ, মানে উৰাই দিছে। এইটো হ'ল মানে ছেকেণ্ড ৰেচটো। যোনটো ফাৰ্ষ্ট ৰেচ হৈছিলে তিনিচুকীয়াত, চব ডিষ্ট্ৰিক্টত তেনেকৈ ৰেচ হৈছিলে। আৰু তিনিচুকীয়াত মানে যাৰ ডিষ্ট্ৰিক্টত যোনে চিলেক্টেড হৈছে, তো সিহঁতি ইয়াত গুৱাহাটী আহিব পাইছে। আৰু গুৱাহাটীত যদি পাছ হয়, তেতিয়া সিহঁতি আকৌ নেক্সট বেংগলোৰত যাব পাব। এইফালে চব আহি গ'ল। আৰু এফালে এজন পৰি গ'ল। বহুত ডেঞ্জাৰ গাইজ, বহুত ডেঞ্জাৰ। মানে দেখাত যিমান ইজি লাগে, তো ইমান ইজি নহয়। আৰু দেখিছে এইফালে এইডোখৰ মানে এটা স্পীড মেইনটেইন কৰিব লাগিব, নহ'লে মানে ইয়াত পৰি যায়। মানে স্পীডটো মেইনটেইন নকৰিলে মানে ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ মানে। তো ড্ৰেগ ৰেচ আগতে টিভি ফোনত দেখি আছোঁ, ইউটিউব চিউটিউবত, কিন্তু এবাৰ একদম চকু দি দেখিছোঁ। চেলুট যোনে যোনে খেলিছে, মানে কি ক'ম আৰু চাই থাকা। এইটো লাষ্ট পাৰ্টিচিপেট, তাৰপৰা ব্ৰেক হ'ব চাগে। অলপ বাছিলে গাইছ। ইয়াত ক্ৰছ হৈ গ'ল, ইফালে গ'লগৈ। বহুত দিগদাৰ গাইছ। এইফালে আমাৰ শংকুৰাজ দা ভাগৰ একদম ক্ৰাছ বাইকখন দেখি পালে দেই, লগ পাই গ'ল, পূৰা খুচ হৈ গৈছে, মানুহটো একদম দেখি পেলাই। লাগিছিলে টেষ্ট ৰাইড নে কি কয়, বেনেলি 600 উইথ ব্লেক বিউটি, এয়াৰ এক্সজষ্ট লগোৱা আছে গাইজ, চোৱা না। মোৰো এখন মানে একদম ফেভৰেট বাইক হয় 600cc কেটেগৰীৰ ভিতৰত, মিছলিন লাগি চাওঁ। আৰু এইফালে ৰিমকেইটা কালাৰ কৰি থৈছে, এটা কৰিছে আগতো নাই কৰা, ব্লেকত মজা লাগিছে। ভাই কি ক'ম আৰু, এক্সজষ্টটো এবাৰ শুনা হ'লে দিল খুচ হৈ গ'ল হ'লে। আৰু গাইজ ব্ৰেক টাইম অলৰেডি খতম হৈছে, আৰু এতিয়া ৰেচটো আকৌ ষ্টাৰ্ট হৈছে, মানে কণ্টিনিউ হৈছে, ষ্টাৰ্টটো অথনিৰ পৰা হৈ আছে। তো দেখাই আছোঁ আপোনালোকক, দেখিছে কেনেকৈ ইমান টাফ বহুতে দুখ পাইছে, বহুতে ইনজিয়ৰ হৈছে, আৰু বহুতে ভাল পাৰফৰ্মেঞ্চো কৰিছে। ইয়াৰ কাৰণে বহুত হাৰ্ড ৱৰ্ক লাগিব আৰু প্ৰেক্টিচো লাগিব। এনেই মানে এদিন
চলাই পেলাই কোনো ইয়াত উইনাৰ হ'ব নোৱাৰে বা বেষ্ট পাৰফৰ্মেঞ্চ দেখাব নোৱাৰে। তো সেইটো কাৰণে বহুত হাৰ্ড ৱৰ্ক লাগিব আৰু বহুতে ভাল দেখাইছে মানে পাৰফৰ্মেঞ্চ একদম পূৰা স্মুথলি লৈ গৈছে কিছুমানে। আৰু বহুত আছে পাৰ্টিচিপেটত আমাৰ বাবু ভাইয়া ওলাব আছে আৰু শংকুৰাজ দা আছে। তো সিহঁতেও চাম কেনেকুৱা হয় কি হয় খেল, তো দেখা যাব। আৰু ইয়াৰ চাওঁ এতিয়া বলক এজন পাৰ্টিচিপেটে কেনেকুৱা খেল দেখায়, তেন্তে বলক দেখাইছোঁ। हमारे भैया थोड़ा कंफ्यूज होते हुए क्या होगा अभी খেলা হবে মানে পুৰা চাই আছে ভাবি আছে আৰু কি হ'ব কেছটো। এতিয়া আহিব এটা খাতৰা পাৰ্টিচিপেট গাইজ, যোনটো মানে অজিত শৰ্মা আমাৰ তাত ডিব্ৰুগড়ত গৈছিলে, বালিজানত ৰেচত ই গৈছিলে খেলিবলৈ গুৱাহাটীৰ পৰা, আৰু এতিয়া ইয়াতো পাৰ্টিচিপেট কৰিছে আৰু চাব এতিয়া। It's been a ride. I guess I had to go to that place to get to this one. Now some of you might still be in that place. If you're trying to get out, just follow me. I'll get you there. You can try and read my lyrics off of this paper before I lay 'em, but you won't take the sting out these words before I say 'em, 'cause ain't no way I'm gonna let you stop me from. আৰু এতিয়া এফালে ব্ৰিফিংখিনি দেখাই আছে ভালকৈ, পজিশ্যনবিলাক বুজাই আছে। এইটো ছেকেণ্ড ৰাউণ্ড। The world feed it beans, it's gassed up, everything's just stopping me. I'ma be what I set out to be, without a doubt, undoubtedly. And all those who look down on me, I'm tearing down your balcony. No ifs, ands, or buts, don't try to ask him why, how can he? From infinite down to the last we last. আৰু এতিয়া আমাৰ এইফালে শংকুৰাজ দা আহি গ'ল, শংকুৰাজ দাৰ পিছত বাবু আছে। তো ভাল লাগিব এতিয়া, ইহঁতেকেইটা ভালকৈ ওলাই গ'লে হ'ল। আৰু এইফালে আহি আছে শংকুৰাজ দা। বঢ়িয়া বঢ়িয়া। আৰু ইয়াৰ পিছত আমাৰ বাবু ভাই আছে। তো এতিয়া চাওঁ বলক কি হয়। সৌৰভ বৰা হেল্ল' ভয় লাগি আছে মানে, ভালে ভালে ওলাই গ'লে হ'ল। আৰু এদিনো প্ৰেক্টিচ কৰা নাই, সিহঁতি প্ৰেক্টিচ কৰিলেতো ইমান ভয় নালাগে যিমান যি হ'লেও। তো গড ভাল হ'লে হ'ল। ৰেচটো হৈছে ইয়াত যিমানেই পাৰ্টিচিপেট কৰিছে, তো ইয়াৰ ভিতৰত অনলি 5টা চিলেক্ট কৰিব। তো সেইকেইটা আকৌ ইয়াৰ পিছত বেংগলোৰত মানে খেলিও পাব। ঠিক আছে, পূৰা এইফালে আহিব এতিয়া এইটো। Album, he's still sitting, whether he's on salary, paid hourly, until he bows out or he sits his bows out of him. Whichever comes first, for better or worse, he's married to the game, like a fuck you for Christmas. His gift is a curse, forgiveness. He's got the আৰু হৈ গ'ল সিহঁতৰ ৰেচ কমপ্লিট হৈ গ'ল। আৰু এতিয়া বাবু আছে 15 নম্বৰত আৰু শংকুৰাজ আছে 19 নম্বৰত। তো চাওঁ কি হয়, দেখা যাওক। আৰু হৈ গ'ল এতিয়া ৰেচ এইফালে চলি আছে, কিন্তু আমি এতিয়া গৈ থাকোঁ আৰু দেৰি হৈছে। তো আৰু গধূলি ওলাব লাগিব, ওলাই দিওঁ এতিয়া, গৈ থাকোঁ মজাকৈ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটোত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে গৈ থাকোঁ, এতিয়া ৰুমলৈ যাওঁ। এনেকুৱা গৰম লাগিছে, ভাগৰ লাগিছে আৰু ভোকো লাগিছে। তো ক'ৰবাত কিবা এটা খাই লওঁগৈ। আজিৰ পাৰ্টিচিপেটকেইটা কেনেকুৱা লাগিলে খেলি কোৱা? ফাৰ্ষ্ট টাইম আল্টিমেট। এজন আমাৰ ধুনীয়া ল'ৰাটো চাহ পল্লৱ, আমাৰ শংকুৰাজ দাই মোবাইলত বিজি, অলপ ধুনীয়া খেলিছে আজি শংকুৰাজ দাই। আনকালে জাৱাত উৰাই আজি এক্সপালছত উৰাইছে, প্ৰথমবাৰ এক্সপালছত উৰাইছে। জাৱাত কিন্তু বহুত এক্সপিৰিয়েঞ্চ আছে তেওঁ, একদম লংচলৰ স্পীডৰ কাৰণে উৰাই দিয়ে একদম। আজি কিন্তু একদম উৰাই দিছে মানে এক্সপালছত। এইটো জেগাটো স্পটটো নাৰেংগী, এইটো কিবা এটা আইডিয়েল হিল ভিউ তাৰ ওচৰতে পাতিছে। আৰু এতিয়া আমাৰ উবেৰ আহি আছে, তো তাত যাওঁ আৰু উঠোঁ আৰু যাওঁ ৰুমলৈ। 2,000 years later. তো ফাইনেলি গাইছ এতিয়া আমি আমাৰ এপাৰ্টমেণ্ট পাই গ'লোহি। আৰু এইফালে আমাৰ বিল্ডিংটো ওপৰলৈ চালে মানে ডিঙি চিঙি বিষাই যায়। আৰু সোমাই আহিলোঁ এতিয়া, ডিঙি বিষাই যায়, ডিঙি ইমান ওখ। তলতে যেতিয়া এনেকুৱা এটা ঘৰ বনাব তেতিয়া থাকিম আৰু ওপৰত। আৰু এতিয়া গৈ আছোঁ ৰুমলৈ। শংকুৰাজ দা আগত গুচি গ'ল আৰু ভাত চাত খাই লৈ এতিয়া ধুনীয়াকৈ পূৰা অ'কে। ৰেচটো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু তেন্তে যাওঁ এতিয়া ৰুমত, অলপ ফ্ৰেছ চেছ হ'বগৈ, তাৰপৰা আকৌ গুচি যাই দিম। চাওঁ ইয়াৰ পিছত আকৌ ভিডিঅ' নবনাওঁ। আৰু যদি আজি ভিডিঅ'টো চাই অলপ ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো যদি আপোনালোক নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম
এটা নতুন ভিডিঅ'ৰ সৈতে মই আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ বাই বাই গাইজ ছাবস্ক্ৰাইব কৰি থ'ব